আমাৰ যিখিনি কাউণ্টাৰ জিহাদী অপাৰেশ্যনছ তাৰ কিছু কথা আমি শ্বেয়াৰ কৰিব খুজিছোঁ। আমি আফটাৰ অপাৰেশ্যন প্ৰঘাত উই ষ্টাৰ্টেড অপাৰেশ্যন প্ৰতিঘাত। গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱনলৈ সকলোকে আদৰণি জনাইছোঁ। Today marks an important moment for Guwahati City Police with the commencement of work from this new office building of Police Commissionerate. আজি আমি এটা বিশেষ কথাৰ কাৰণে ইয়াত গোট খাইছোঁ। আপোনালোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আমি অপাৰেশ্যন প্ৰঘাত চলাইছিলোঁ। অপাৰেশ্যন প্ৰঘাতৰ পাছৰ পৰা অপাৰেশ্যন প্ৰঘাতৰ যিটো স্পিৰিট আৰু যিটো ইণ্টেনশ্যন সেই গোটেইখিনি অটুট ৰাখি আমাৰ অসম পুলিচৰ কাম কাজ চলি আছিল। আমি স্পেচিয়েল টাস্ক ফ'ৰ্চ অফ আছাম পুলিচ আৰু চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চিজ আমি একেলগে জিহাদী এক্টিভিটিছৰ ওপৰত চকু ৰাখি আহিছোঁ। আজি আমি এই আমাৰ যিখিনি কাউণ্টাৰ জিহাদী অপাৰেশ্যনছ তাৰ কিছু কথা আমি শ্বেয়াৰ কৰিব খুজিছোঁ। আমি আফটাৰ অপাৰেশ্যন প্ৰঘাত উই ষ্টাৰ্টেড অপাৰেশ্যন প্ৰতিঘাত।